নমস্কাৰ, মই গফৰ পুনৰ লৈ আহিছোঁ নতুন এটা ভিডিঅ' আজি উইদাউট মাইকতে বনাইছোঁ, গতিকে অলপ ইক' হ'ব। আচলতে ভিডিঅ'টো হৈছে কি, আমাৰ বৰ্তমান যিহেতু আমি সকলো অনিশ্চয়তাৰ মাজত আছোঁ যে চৰকাৰ কোনে গঠন কৰিব, শাসনত কোন আহিব। এটা কথাটো হৈছে কি শাসনত কোন আহিব নাহিব সেইটো পিছত দেখা যাব, গম পোৱা যাব। তো মই জাষ্ট এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, হয়তো আমাৰ বহুত ল'ৰা ছোৱালীয়ে নাজানে যে আমি সাধাৰণতে প্ৰায় সঘনে শুনো যে গঠবন্ধন, মিত্ৰজোঁট, ঠিক আছে, বা এলায়েন্স, এই শব্দকেইটা প্ৰায় আমি শুনিবলৈ পাওঁ। আচলতে এই শব্দকেইটাৰ মিনিং কি হয়? প্ৰথম কথাটো মই এটা সৰু উদাহৰণে বুজাব বিচাৰোঁ। যেতিয়া আমি গম পাওঁ যে কোনোবা এটা কাম বহুত জটিল হয় বা টাফ হয় বা এজনৰ দ্বাৰা সম্ভৱ নহয়, তেতিয়া আমি কি কৰোঁ? দুজন, চাৰিজন বা পাঁচজন বা কেইবাজন মানুহ লগ লাগি যেতিয়া এটা কাম আমি কৰোঁ, এটা কামতে আমি সকলোৱে লগ লাগি মিলি কাম কৰোঁ, তেতিয়া তাকো কোৱা হয় গঠবন্ধন বা মিত্ৰজোঁট। ইংলিছত কোৱালিশ্যন গভৰ্ণমেণ্ট বুলি কোৱা হয়, ঠিক আছে, এলায়েন্স কৰা বুলি কোৱা হয়। তাৰমানে আমি সকলোৱে মিলি এলায়েন্স কৰিছোঁ, মিত্ৰতা কৰিছোঁ যে এই কামটো আমি সকলোৱে মিলি কৰিব লাগে, এজন বা দুজনৰ দ্বাৰা সম্ভৱ নহয়। গতিকে চৰকাৰৰ ক্ষেত্ৰতো তেনেকুৱা। এতিয়া NDA যিখন চৰকাৰ, তাৰমানে যিখন বিজেপি চৰকাৰ, দুটাইতো মেইন পাৰ্টি আছে, এটা হৈছে বিজেপি, আনটো হৈছে কংগ্ৰেছ। এতিয়া দুইটা পাৰ্টিৰ লগতে কি হৈ আছে, আমাৰ বিজেপিৰ লগতো দুই তিনিটামান ৰাজনৈতিক দল লগ লাগি আছে, আৰু ঠিক তেনেকৈ কংগ্ৰেছৰ লগতো কেইবাটাও ৰাজনৈতিক দল লগ লাগি আছে। মানে কেইবাটাও ৰাজনৈতিক দলৰ MP, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লগ লাগি আছে, বিজেপিটো লাগি আছে আৰু কংগ্ৰেছতো লাগি আছে, ঠিক আছে। এতিয়া যেতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিব, তেতিয়া কোৱা হ'ব যে বিজেপি গঠবন্ধন বা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বা কোৱালিশ্যন গভৰ্ণমেণ্ট বুলিও কোৱা হয়। বা কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেতিয়াও কোৱা হ'ব যে কংগ্ৰেছ গঠবন্ধন বা কংগ্ৰেছ মিত্ৰজোঁট, ঠিক আছে। তো এইটো এটা জানিবলগীয়া কথা হয়।